আজি আহিছোঁ বহুত দিনৰ মূৰত বিৰতিৰ পাছত সময় নিমিলে ভিডিঅ' এটা বনাম বুলি আপোনালোকৰ আগত দিম বুলি ইমান আগ্ৰহ থাকে তথাপিতো মানে নোৱাৰোঁগৈ আজি উপায় নাই আৰু দাড়ি চাৰি কটাই নে দেখিছে এনেকৈ ওলাই দিছোঁ আৰু ৰাইজে বেয়া পালেও পাব নাপায় চাগে একে আমাৰ চবৰে মতা মানুহৰ দাড়ি চাৰি কটা হয় কেতিয়াবা আজি বেলেগ কথা নাই বস্তু এটা সৰু বস্তু এটা কিনিছিলোঁ তাকে আপোনালোকক দেখাম বুলি আহিছোঁ এই হৈছে তোমাৰ আনবক্সিঙে কৰিছোঁ খোলাই নাই এইটো K8 আপোনাৰ এইটো হেৰি হয় অডিঅ' ৰেকৰ্ডিং ডিভাইচ খুলি দেখাওঁ আমি যেতিয়া মোবাইলত ৰেকৰ্ডিং কৰোঁ বেলেগ এজন মানুহৰ হয় তেতিয়া আমাৰ এটা প্ৰব্লেম হয় মানুহজন যদি 5 ফুট 4 ফুট দূৰত থাকে তেখেতৰ ভইচটো শুনা নাযায় আৰু ভইচটো যদি বেছিকৈ আপোনাৰ মানুহজনৰ সৰু হয় তেতিয়া আৰু শুনা নাযায় চ' সেইকাৰণে আমি কি হয় আজিকালি আমিতো মাইক ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু মাইকটো ওলাই থাকে তাতকৈ বেটাৰ হৈছে এনেকুৱা বস্তু এটা আমি যদি ইউজ কৰোঁ তেনেহ'লে আমি পটককৈ হেৰি কৰিব পাৰিম ভইচটো মোৰ নিজৰো ক্লিয়াৰ হ'ব লগতে সিজন ব্যক্তিৰো ভইচ ক্লিয়াৰ হ'ব তাৰ কাৰণে লৈ আনিলোঁ কিনি পেলাই এইটো ফ্লিপকাৰ্টৰ পৰা K8 হেৰি আপোনালোকে যদি কিনিব বিচাৰে ফ্লিপকাৰ্টত গৈ চাব এইটো মই এটা দেখাই দিছোঁ এইটো মোবাইলত যদি আমি লগাই লওঁ আচলতে এটা কলাৰ মাইক কিন্তু মোবাইলটোত আমি যদি লগাই লওঁ তেনেহ'লে কলাৰ মাইকটো নিজে নলগালে হ'ব এই কলাৰ মাইকটো আপোনাৰ মোবাইলটোৰ তলত সোমাই যাব আৰু এইটো যিটো আছে এইটো মই যাৰ লগত কথা পাতিম তেওঁ কলাৰত দি দিলে হ'ল ইয়াতে ধৰক কেনেকৈ দি দিলে ইয়াত লগাই দিলে মই যেনেকৈ সুবিধা হয় ভিতৰ ফালে দিলেও দিব পাৰে আৰু এইটো লগাই দিলোঁ ইয়াত লগাই দিলোঁ এইটো আমি দুজনে ধুনীয়াকৈ এইটো ব্লুটুথৰ জৰিয়তে কানেক্টেড হ'ল আৰু সুন্দৰকৈ ভইচ ৰেকৰ্ডিং হ'ব আৰু ভইচ ৰেকৰ্ডিংটো যদি ভাল হয় তেনেহ'লে ভিডিঅ' এটা চাই খুবেই ভাল লাগে আজি বিশেষ ক'বলগীয়া নাই এইটোৱে বৰ্তমান দাড়ি চাৰি কাটি লওঁ তাৰপিছত আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজি এটা নতুন কথা লৈ পেলাই আহিছোঁ বৰ বিশেষ ডাঙৰ বস্তু নহয় এটা মোবাইলত ৰেকৰ্ডিং কৰিবৰ কাৰণে কিছুমান ডিভাইচ থাকে অডিঅ' ৰেকৰ্ডিং ডিভাইচ অডিঅ' টুলছ তাৰ বিষয়ে ক'ম বুলি আহিছোঁ আৰু বিভিন্ন সময়ত বিভিন্ন আমি দেখি থাকোঁ যে বহুতৰ টুলছ ব্যৱহাৰ কৰে মই ৰিচেণ্টকৈ এটা আনিছিলোঁ টুলছ কাটি দিয়েতো নহয় এইটো ইষ্ট্ৰি হ'ল দিলা আকৌ টিপি দিয়া আহিলোঁ জিলেটৰ সময়েৰে ছেভিং কৰি আহিলোঁ আৰু অলপ উজ্জ্বল লাগিছেনে বাৰু দেখাত এই বস্তুটো কামাল এটা আছে আপোনালোকে অনুগ্ৰহ কৰি স্কিপ নকৰি পেলাই লাষ্টলৈকে চাব এইটো হৈছে মাউচটেকৰ অ'চিয়ান ফেচ ৱাছ খুব সুন্দৰ আপোনাৰ পেকেজিং সুন্দৰ বিভিন্ন অনলাইন প্লেটফৰ্মত উপলব্ধ এইটো চাওক টেমাটো ইউজ কৰি বহুতে নিশ্চয় সুফল পাইছে ময়ো বহুত সুফল পাইছোঁ এতিয়ালৈকে 3বাৰমান আনিলোঁ নেকি ভাল লাগে এনেকৈ মুখখন শীতল লাগে যে জনালোঁ তাকে আপোনালোকক আহিছোঁ দিয়ক আজিলৈ